নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই অবিনাশ ডেকাই। সকলোকে মাঘ বিহুৰ উল্লাস জনাইছোঁ। এটা আপোনালোকক ছাৰপ্ৰাইজ দিওঁ। আমি দাৰ্জিলিং যাই আছোঁ। মই জিতুল হিৰক আমাৰ স্পৰ্টছমেনৰ নিচিনা আহিছে যেন ক্ৰিকেট খেলিব যাওঁ, তাতে মজা হ'ব আৰু। আমি বৰপেটা ৰোড ষ্টেচনত আমি ট্ৰেইনত উঠিম 10:45। গতিকে ভিডিঅ'টো কোনেও মিছ নকৰাকৈ ষ্টেচন আহি পালোঁ, কাৰণ আৰম্ভণিৰ পৰা ভিডিঅ'টো কৰা নাই ষ্টাৰ্ট, কাৰণ যিহে কেমেৰা, মোৰ কেমেৰাটো একদম ফাল্টু। এই জিতুলৰ মোবাইলটোক লৈ ৰখি আছিলোঁ, উপায় নাই। ৰচো কম দামী ইউটিউবাৰ, বেলেগৰ মোবাইল ধাৰক লাগি ল'ব লগা হয়। এই ষ্টেচন পালোঁ, আমাৰ 10:15 আছে। ট্ৰেইনখনৰ নাম কি আছিলে? কিবা স্পেচিয়েল HWH। এই বৰপেটা ষ্টেচন পালোঁ। বৰপেটা ষ্টেচনৰ সুন্দৰ পৰিৱেশ, ডিচিপ্লিন আছে, ভাল লাগছে। তো ৰাতিপুৱাই উঠিছোঁ, ৰাতিপুৱাই উঠি ভাত তাত খালোঁ। ভাত খাই এতিয়া ষ্টেচনত টেকলি পিঠা ই খনাই ই আৰু ভৃগু কাশ্যপক চোৱাৰ কাৰণে পাঠশালাক গেছি। ক'ত খাবা আৰু ভাত? ইয়াক পোলাও খুৱাই দিলাক মাকে। তো একচুৱেলি এটা বস্তু ভাল লাগছে, ষ্টেচনটো বহুত ডিচিপ্লিন আছে ষ্টেচনটো। বাকী আপোনাৰ গুৱাহাটী পল্টন ষ্টেচনটোতো ইমান আপোনাৰ ডিচিপ্লিন নাই, মানে সেইটোতো জংচন হয়, কিন্তু এইটো বহুত বঢ়িয়া লাগছে, মানে বহুত ডিচিপ্লিন প্লাছ চাফ চিকুণ হৈ আছে। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিবা, চাই থাকিব আৰু বহুত ৰকিং হ'ব। তো ফাইনেলি আমাৰ ট্ৰেইনখন আহি পালে, আমি এতিয়া উঠিম আৰু ইয়াতে আমি টিপ দিছোঁ। হয় এই আমাৰ ফাইনেলি আমাৰ চিট পালোঁ। তো যিটো কেনেকৈ লাগছে মুটিয়া আমার বাবা হিরকর পেশাব করে রাখছে। এইখান খোলা কেনটা অলপ গোন্ধ হয়েছে। তো বাই বাই। তো ফাইনেলি নিউ বঙাইগাঁও জম্মু বঙাইগাঁও ষ্টেচন পালোঁ, আৰু বহু দূৰ লাম্বা চফৰ আছে। হয়তো আৰু 3 ঘণ্টামান পাছত পাম না? 3 ঘণ্টামান লাগব না? বেজাৰ লাগে আজিকালি। যিহেতু মজা লাগে এটা বস্তু কি, ট্ৰেইনত আহি আপোনাৰ ধৰক 4 চকীয়া বা আপোনাৰ বলেৰো চলেৰো লৈ গ'লে গা চা বেয়া লগাৰ আপোনাৰ এটা চান্স থাকে, কিন্তু আপোনাৰ এইহত চান্স ইমান কম এটা আছে। মানে ট্ৰেইনত গ'লে সেই গা চা বেয়া লগাটো চান্সটো নাথাকে। আমাৰ হিৰকৰ বোলে বৰিং লাগছে, ইয়াক এটা ট্ৰেইনত কি কাম দিওঁ, এতিয়া তাকে ভাবি আছোঁ। মই ভাবছোঁ ইয়াক বাথৰুম লেট্ৰিন চাফা কৰিব দিওঁ, এইবিলাকতো কামেই নাই। টাচ পাই না চব, টাচ পালে আমি বৰিংটো বুজ পাই যাওঁ, টাচ কৰিব পাৰিম। এতিয়া চাই আনিব গ'লো, কিমান টাইম ৰখে, ৰিক্স নাই না, সেইকাৰণে মানে যদি ট্ৰেইনত টাচ থাকিলে মজা লাগিল। টাচ একযোৰ লাগে, যাই মজা চাফাৰ খেলে যাই থাকক। মোৰ আছে ফ্ৰী ফায়াৰ খেলি যাই পাব পাৰিব। আহোঁ এতিয়া কি কৰোঁ, বৰিং না। চাই থাকক ভিডিঅ'টো। আৰু আমাৰ জিতুল ভাই এছ কৰিছে, বিহুৰ বতৰ আপোনাৰ এইখিনি সময়ত আহিছোঁ, আৰু দিন ৰাতি এইকেইদিন টোপনি খতি অলপ খেলিছোঁ, আৰু মানে আপোনাৰ বহুত ভাগৰ লাগছে। কালি দিনটো আপোনাৰ ক্ৰিকেট খেলিছোঁ, ৰাতিটো আপোনাৰ খানা আছিল নমাহিৰ, এনেকৈ আপোনাৰ টোপনিয়ে মাৰা হোৱা নাই। সেইকাৰণে অলপ সময় আৰু ভাগাৰটো, তাৰপাছত পূৰা ডাইৰেক্ট জলপাইগুৰিত NGP জলপাইগুৰিত আমি নামিম, তাৰপাছতে আপোনালোকে দেখাব। তেতিয়ালৈকে অলপ শুই দিওঁ, গুড নাইট। তো অলপ শুলোঁ, উঠিলোঁ, কি বুলি কয়, ট্ৰেইনত চফৰ কৰিলে আপোনাৰ জালমুড়ি সোৱাদটো নল'লে জানো ট্ৰেইনত চফৰ কৰা যেন লাগে, সেইকাৰণে জালমুড়ি খাই আছোঁ, তাৰ লগত চাহ। ই আমাৰ ঘৰত খুচি দিছে জালমুড়ি, একোৱেই নেৰে হলাৰ মেচিনা, একোৱেই নেৰে, জালমুড়িও নেৰে, খুচি দিছে মানে দি দিয়ে আগত। ভালে খাব পৰাটো ভাল, বেছিকৈ কমটো হয়। ট্ৰেইনত আমাৰ এই চাহটোৰ কথা যে হৈছে, সেইদিনা মই এটা ইউটিউবৰ ভিডিঅ'ত পাইছিলোঁ যে এই চাহটো যি দিয়ে, এই চাহটো আপোনাৰ বিশেষভাৱে হানিকাৰক। যিটো আপোনাৰ প্লাষ্টিকৰ হেৰিত আপোনাৰ চাহপাতটো ৰখা যায়, সেই চাহপাতটো আপোনাৰ বিশেষকৈ হানিকাৰক। আমাৰ অসমৰ ল'ৰাকেইটা মানে আপোনাৰ উলিয়াইছে, গতিকে বিশেষ ভাল লাগিছে যেতিয়া চবতে এভেইলেবল হ'ব বুলি ভাবিছোঁ, আৰু তেতিয়া সকলোৱে ছেফ জাৰ্ণি কৰিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকক। আমি ৱেষ্ট বেংগল পাৰ হ'লোঁ বৰ্তমান, আৰু 3 ঘণ্টা পাছত আমি নিউ জলপাইগুৰি পাম। গতিকে আপোনালোকে অপেক্ষা কৰি চাই থাকক আৰু।
তো ফাইনেলি নিউ জলপাইগুৰি পালোঁ এটা নামো আৰু আমাৰ ই ড্ৰেছ আপ কৰি আছে তো ইয়াতে চব মানুহ নামিব নেকি চব দাৰ্জিলিং যাব নেকি আই চব নিউ জলপাইগুৰি পहुঁচি দিওঁ জল্দি কৰ এতিয়া গুৱাহাটীকে যাব লাগিব বা এতিয়া কোনটো ছাইড যাব লাগিব এতিয়া আমিও নাজানো এই নিউ জলপাইগুৰি ষ্টেচনত নামলোঁ এতিয়া আমি চাগে গেংটক নহয় দাৰ্জিলিং कैजन है जी 3 जन कितना दूरी है 90 किलोमीटर 90 किलोमीटर कितना दार्जिलिंग कहाँ पे जाएगा दार्जिलिंग घूमने जा रहा है हाँ घूमने जा रहे हैं आज 200 रुपया करके देना क्या एक आदमी का 200 एक आदमी का 200 भाड़ा ज़्यादा है 250-300 रुपया बाहर में जा पता कर लो एक आदमी का 3 आदमी का 500 रुपया देना 3 आदमी का 500 बहुत ज़्यादा है भाई तो আপোনালোকক এটা কথা কওঁ এই যে চাহা টুৰিজিম দেখিছে চাহা টুৰিজিম এই টুৰিজিম আমাৰ ইয়াতে আপোনাৰ NGP জলপাইগুৰিত আছে কিন্তু আমাৰ এজন অসমীয়া মানুহৰ নলবাৰী কুমাৰীকটা মানে বাক্সা ডিষ্ট্ৰিক্ট পৰিছে তেখেতৰ টুৰিজিম চেণ্টাৰত আহিছোঁ বৰ্তমান তেখেতৰ দ্বাৰাইদি যাওঁ আমি কাৰণ অকলে ঘূৰিলে বহুত চিনি নাপাওঁ উল্টা পাল্টা ঘূৰাব পাৰে গতিকে দাদা এই দাদা তেখেতৰে টুৰিজিম চেণ্টাৰটো দাদাৰ নামটো কি আছিলে কাঞ্চন মালাকৰ গতিকে আপোনালোকে যদি কোনোবাই দাৰ্জিলিং বা গেংটক যাব খোজে তেতিয়াহ'লে দাদাৰ এইটো চাহা টুৰিজিমত সোমাই গ'লে হ'ল এবাৰ দাদাই গোটেই কাৰ্ডটো দেখাই দিব পাৰে দাদাই দাৰ্জিলিঙে হওক বা আপোনাৰ গেংটক গোটেই এলেকা আপোনালোকক ঘূৰাই দিব এইখন হৈছে কাৰ্ড দাদাৰ মোক কোনোবাই যদি বিচাৰে মানে হেৰি কৰে খোজে তেতিয়াহ'লে মই ইমেইল কৰি পঠাব পাৰিম যদি বিচাৰে আপোনালোকে বহুত সহজতে আপোনালোকে আহি দাদাৰ টুৰিজিম চেণ্টাৰে গোটেই দাৰ্জিলিঙে হওক বা আপোনাৰ গেংটকে ঘূৰিব পাৰিব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়ালৈকে তো চাহা টুৰিজিমৰ পৰা হ'লে অ'টোত উঠছোঁ কাৰণ যিখন দাৰ্জিলিঙলৈ গাড়ী যাব তাকলৈকে আমাক এই অ'টোখনেৰে নি পাৰিছে তেখেতে আমাক বহুত হেল্প কৰিছে এটা বহুত ভাল লাগছে তেখেতে এনেই আমাক চেয়াৰত আপোনাৰ দাৰ্জিলিং ঘূৰাই কিন্তু তেখেতে আমাক অসমৰ কাৰণে নিজৰ কাষৰ নলবাৰীৰ কাৰণে তেখেতে আমাক সেই দি দিছে এখন ৱেগেনৰ এখন কালিৰ কাৰণে ঘূৰাৰ কাৰণে দি দিছে ফ্ৰী বহুত ভাল লাগছে হয় না নহয় যিয়ে নহওক বিদেশতো আপোন মানুহ এইটোকে কয় গতিকে আপোনালোকৰ চাহা টুৰিজিম আহিব বিচাৰিছোঁ আৰু এই দাৰ্জিলিঙত যাই থকা ৰাস্তাত আপোনাৰ NGP জলপাইগুৰি এই ৰাস্তাত একেহেন এখিনি গুৱাহাটী অলপ উন্নত এখিনিত কৰিম পিছে দাৰ্জিলিং গৈ আছোঁ মজা লাগব কালি আমি প্ৰথম ছানৰাইজ যাম ছানৰাইজ মজা লাগব গতিকে চাই দিয়ক ভিডিঅ' আপোনাৰ আহি আপোনাৰ ৰোহিণী পালোঁ ইয়াতে 15 মিনিট ৰাখিছে গাড়ীখন অ' মাই গড ইয়াৰ পৰা তুমি দেখাও তলকলৈকে পাগল হৈ যাব গোটেই ইয়াৰ পৰা গোটেই শিলিগুৰিখন भैया यहाँ से सारा सिलीगुड़ी दिखता है ना उधर से ना और ऊपर से अच्छा दिखेगा ना মানে ইয়াৰ পৰা গোটেই শিলিগুৰিখন একদম মজাকৈ চাব পাৰি মানে চাহ খাই লওঁ আগতে ইয়াতে অলপ চাহ তাহ খাই লওঁ আৰু বৰ একো নাই চাহ খাওঁ তো ভিডিঅ'টো চাই থাকক আপোনালোকে তো ফাইনেলি দাৰ্জিলিং পালোঁ বম ঠাণ্ডা দাৰ্জিলিং এইটো ষ্টেচন পাইছোঁ বম ঠাণ্ডা বুলি কৈছে ন বম ঠাণ্ডা এটা বেলেগ ঠাণ্ডা পাইছোঁ মজা লাগছে মানে 5 মান আছে বৰ্তমান ৰাতিকে কি মাইনাছত যাব হা কি কৈছে कल बिहानी गाड़ी का आए वो टाइगर हिल गाड़ी हाँ टाइगर हिल गाड़ी हाँ। एल्टो का बात किया ना हाँ हाँ उल्टा का फुल पेज का बात है आप लोग का हाँ একদম বম ঠাণ্ডা মাথা চাথা গৰম হৈ গৈছে আৰু কি ক'ব আৰু এই আপোনাৰ যে মিনি ট্ৰেইনবিলাক দেখা পায় আপোনালোকক দেখাই দিছোঁ তাত ঝালাক এই মিনি ট্ৰেইনবিলাক দাৰ্জিলিঙত দেখাই আছোঁ নামিছোঁ মাত্ৰ কালি দেখাম এই মিনি ট্ৰেইনবিলাক যে দেখিছে এই মিনি ট্ৰেইন সৰু ট্ৰেইনবিলাক যে দেখিছে যায় কি মজা লাগে কালি চাগে উঠিব পাৰোঁ এইটো ষ্টেচন হয় ইয়াতে আছোঁ আমি এইবিলাক সৰু ট্ৰেইনবিলাক যে দেখা পায় আপোনাৰ আৰু ইয়াতে আপোনাৰ বৰফি ৰণবীৰ কাপুৰৰ বৰফিৰ শ্বুটিং হৈছিলে তো চাই দিয়ক ভিডিঅ'টো আমি বৰ্তমান হোটেললৈকে যাম ৰাতি হৈ গ'ল আহি পাওঁতে গা ভিজি গৈছে তো আপোনাৰ চাওক
এইবিলাকৰ সৰু সৰু মিনি ট্ৰেইনবিলাকৰ ইঞ্জিনৰ পৰা আপোনাৰ ধোঁঙা ওলাই আছে ধোঁঙা ওলাই আছে কয়লাৰ ইঞ্জিন এইবিলাক কয়লাৰ ইঞ্জিন নেকি কয়লাৰ ইঞ্জিন ন কয়লাৰ ইঞ্জিন আমাৰ গোটেই অসমীয়া মানুহে আছেচোন ভাল লাগিছে নলবাৰীত ঠাণ্ডা গতিকে এই দাৰ্জিলিঙৰ পৰা এই ঠাণ্ডাত কোৱা ভিডিঅ'টো লেটছ ষ্টাৰ্ট তো আমাৰ গেষ্ট হাউচ হোটেললৈ গৈ আছোঁ আজিলৈকে ৰুমত এণ্ডিং কৰিম ভিডিঅ'টো আন্ধাৰ কিন্তু বম ঠাণ্ডা লাগছে ফাইনেলি হোটেল আহি পালোঁ 4 মান আছে নেকি চাগে কিন্তু নাক মুখ বন্ধ হৈ গৈছে স্লিপটা যাব লাগা স্লিপটা স্লিপটা আপোনাৰ ফাইনেলি হোটেল আহি পালোঁ ৰ'ব অকল ফাইনেলি আহি দাৰ্জিলিং পালোঁ অলপ কিবা কাৰণে খালোঁ খাই তাৰ বিচনাত পৰছোঁ 5 ডিগ্ৰী চেলচিয়াছ আছে বিলিভ কৰিব বাথৰুমত গেছটো ভলি মোজাযোৰ খুলি যাওঁ কেলা ভৰি চৰি ছিঙি যোৱা আন পাইছোঁ মাথা গৰম হৈ গৈছে কেলা যি ঠাণ্ডা তো আজিলৈকে বাই বাই কালি আপোনালোকক টাইগাৰ হিল দেখাম ৰাতিপুৱা 3টা বজাতে যাব লাগিব চাগে স্ন'ফলো হ'ব পাৰে তো টিল দেন টাটা বাই বাই গুড নাইট